নমস্কাৰ সুখী মনৰ ঠিকনাৰ অন্য এটি ভিডিঅ'লৈ মই চয়নিকাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমাৰ বহুতৰে জীৱনত এনেকুৱা হয় যে আমাৰ বাবে প্ৰয়োজনীয় কামবোৰ পেলাই থৈ আমি কৰি ভাল পোৱা বা নিজৰ বাবে সহজ যেন লগা কামবোৰ কৰিহে বেছি ভাল পাওঁ। আপোনাৰ হয়নে তেনেকুৱা? এতিয়া ষ্টুডেণ্টৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ, পৰীক্ষাৰ আগে কোৰ্স কমপ্লিট কৰিব লাগে বুলি জানিও পঢ়াৰ মাজতে এনে কিবা এটা চাওঁ বুলি মোবাইলটো লোৱা হয়। পঢ়া ৰিলেটেড হওক বা ফ্ৰেণ্ডৰ লগত কিবা এটা কথা পাতো বুলিয়েই হওক, এবাৰ মোবাইলটো হাতত লৈ তাৰ পিছত যে আমাৰ কিমান সময় গুচি যায়, আমি পঢ়া য'ত এৰিছিলোঁ তাতে ৰৈ যায়, সেইদিনা আৰু পঢ়া আগ নাবাঢ়ে। আকৌ কেতিয়াবা এনেকুৱাও হয়, আমি পাঠ এটা আৰম্ভ কৰি পৃষ্ঠা এটাৰ অকণমান পঢ়িবলৈ লৈ আমি ভৱিষ্যতৰ কিছুমান কথা ভাবি ভাল পাওঁ বা অতীতৰ পাৰ হৈ অহা কিছুমান মেমৰি আমি মনত পেলাওঁ আৰু সেইবোৰ ভাবি আমি কল্পনাৰ জগতত গুচি যাওঁ। ষ্টুডেণ্টখিনিয়ে হয়তো ৰিলেট কৰিব পাৰিব, যিহেতু ময়ো ষ্টুডেণ্ট আছিলোঁ, মোৰো এনেকুৱা হৈছিলে। ঠিক তেনেকৈ কোনোবাই গল্প এটা লিখিম বুলি বহু দিনৰ পৰা ভাবি গুণি ৰৈ থাকে। কোনোবাই আকৌ ব্যৱসায়ৰ কিবা এটা কাম আৰম্ভ কৰিম বুলি আৰম্ভ নকৰে। আমি আমাৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰিবলৈ এৰি আমাৰ বাবে সহজ যেন লগা বা কৰি ভাল পোৱা এনে ফ্ৰেণ্ডৰ লগত ঘূৰি ফুৰি বা চিনেমা চাই মোবাইলটো স্ক্ৰল কৰি বা এনেই বিচনাত বাগৰি থাকিয়ে আমি ভাল পাওঁ। আমি প্ৰায়ে এনেকৈ ভাবোঁ যে আমাৰ বাবে প্ৰয়োজনীয় কামবোৰ কৰিবলৈ কিছু নিৰ্দিষ্ট সময় আমাৰ আগত আহি ওলাবহি বুলি আমি ৰৈ থাকোঁ বা কামবোৰ কৰিবলৈ আমি এটি নিৰ্দিষ্ট বাট বিচাৰি ফুৰোঁ। কিন্তু আমি এইটো ভাবি নাচাওঁ যে সেই নিৰ্দিষ্ট বাটটি আমি গৈ থাকিলেহে পাব পাৰোঁ, অপেক্ষা কৰি নহয়। যদি আপুনিও কাম এটা কৰিম বুলি ৰৈ আছে, তেতিয়া আজি আৰম্ভ কৰক। আপুনি যিমানেই ইতিবাচক কাম কৰিবলৈ ল'ব, আপোনাৰ সিমানেই কাম কৰিবলৈ মন যাব। যদি ভিডিঅ'টি চাই ভাল পাইছে, তেন্তে সুখী মনৰ ঠিকনা চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।